আমি খাওঁ খাস্তা আজি বনাম পাস্তা everyone আশা কৰো সকলো ভালে আছে তো আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছো মোৰ ভিডিঅ'ত মই ইজকে কেনেকৈ খানা বনাব পাৰি আৰু মই হেণ্ড এম্ব্ৰইডাৰী কৰোঁ হেণ্ড এম্ব্ৰইডাৰী কৰাৰ কিছুমান টিপছ আৰু ট্ৰেভেলিঙৰ ভিডিঅ' দিওঁ তো ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজি ডেইলি ব্লগটো ষ্টাৰ্ট কৰিছোঁ কালি হাজবেণ্ডে ডিউটি পৰা আহোঁতে মোলৈ জলফাই লৈ আহিছিলে যে কৈছে দুপৰীয়া খাবা তো মই ভাত পানী খাই মেলি কাম কৰি থাকোঁতে টাইম পাৰ হৈ গ'ল খোৱাই নহ'লে মই ভাবিছোঁ এতিয়া চাটনি বনাম পুৰি পেলাই হাজবেণ্ডেতো খাব নিদিওঁ কাৰণ তেখেতৰ কাহটো আছেই যে তো ময়ে খাম তো বনাওঁ এইবাৰৰ প্ৰথম জলফাই চাটনি তো মই এতিয়া খানা ৰেডি কৰি আছোঁ 1 বাজিলে 1 বজাত মই ষ্টাৰ্ট কৰি দিওঁ মই যোনদিনাখন দেৰিকৈ বনাওঁ হাজবেণ্ড সোনকালে আহে যোনদিনাখন মই সোনকালে বনাওঁ তেতিয়া হাজবেণ্ডৰ দেৰি হয় তো নিমিলে সেইকাৰণে মই ভাবিছোঁ সোনকালে বনাই থৈ দিম তেতিয়া তাৰপিছত মই ভাত পানী বনাই আকৌ কাপোৰৰ কাম কৰিব পাৰিম তো এতিয়া ভাবিছোঁ মই ফাৰ্ষ্ট মাংসটো বনাই লওঁ তাৰপিছত মই ব্ৰকলিখিনি বইল হ'বলৈ দিছোঁ বইল হৈ পেলাই মই গেছ গৰম পানীতে বইলখিনি থৈ দিছোঁ কেৰাহীটো গৰম হ'ব দিছোঁ মই দি আহিছোঁ গেছতে জলফাই দুটা পুৰি লওঁ দেখিছেনে ধুনীয়াকৈ পুৰি গৈছে ডাঙৰ ডাঙৰ যে মই অকণমান টাইম লৈ পুৰিম আলু আৰু পিঁয়াজ আৰু নহৰুখিনি মই ফাৰ্ষ্টতে ফ্ৰাই কৰি লৈছোঁ মই দুটা জলফাই পুৰি লৈছোঁ আৰু দুটা ডাঙৰ চাইজৰ জলকীয়া লৈছোঁ আৰু 5 ফুটা নহৰু লৈছোঁ এই জলফাই দুটা পুৰি ল'লোঁ তাতে ধুনীয়াকৈ ইয়াৰ বাকলিটো এৰুৱাই লওঁ তাৰপিছত নহৰু আৰু জলকীয়াৰ লগত খুন্দনাতে মই খুন্দি পেলাই থেতেলিয়াই চাটনি বনাম মই ক'লা পাতটো এৰুৱাই দিছোঁ ডাঙৰ আছিলে যে সেইকাৰণে অকণমান পুৰোতে ভিতৰটো টাইম লাগিছে সেইকাৰণে বাহিৰৰ বাকলিটো অলপ পুৰি গৈছে সৰু যে মোৰ খুন্দনাটো সেইকাৰণে মানে সৰু খুন্দনাত এটা এটাকৈ দি পেলাই কৰিলে কম সময়তে হ'ব আৰু যদি গোটেইখিনি মই একেবাৰে দি পেলাই কৰিব যাওঁ তেতিয়া বহুত টাইম খাব নহৰু মই খুন্দি ল'লোঁ এতিয়া পুৰি থোৱা জলফাইটো কাটি কাটি দি দিম মই এটা বাটিত জলফাইখিনি উলিয়াই লওঁ দেখিছেনে মই জলকীয়াখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ আৰু এইখিনি ধুনীয়াকৈ খুন্দি লওঁ জলকীয়াখিনি খুন্দিও ইয়াত দি দিছোঁ এতিয়া সোৱাদ অনুসৰি ক'লা নিমখ ট্ৰাই কৰিব আৰু কেনেকুৱা লাগে কমেণ্ট কৰি জনাব এতিয়া মোৰ জলফাই চাটনি ৰেডি এয়া মোৰ মাংসৰ তৰকাৰী ৰেডি এইখিনিও মই এতিয়া ফ্ৰাই কৰি ল'ম টেষ্টটো কৰি চাওঁ
মজা খানা বনাই মেলি ৰেডি এতিয়া হাজবেণ্ড হ'লে ৰখি আছোঁ আৰু এতিয়া হাজবেণ্ড হ'লেকে মই কাপোৰৰ কামেই কৰি থাকোঁ মই ভাবিছোঁ ইমানখিনি জলফাই মই অকলেনো খাই কেনেকৈ শেষ কৰিম আৰু পৰহিলে ছেটাৰডেও ঘৰ যাম তো সেইকাৰণে কাইলৈ দুটা থৈ দিছোঁ দুপৰীয়াকৈ থেতেলিয়ে খাম আৰু মই ভাবিছোঁ এইকেইটা আচাৰকে বনাম আৰু মই এইখিনি ভালকৈ ধুই লৈছোঁ ডাঙৰ ডাঙৰ কাটিম মই এইখিনি ধুনীয়াকৈ কাটি ল'ম মই এইটো জোখ লৈছোঁ জলফাই কাটি আছোঁ বহুত বছৰ হ'ল মই বনোৱাই নাই ভাবিছোঁ এইখিনি আছে যেতিয়া বনাওঁ যদি ভাল হয় আকৌ বনাম আৰু ভাতৰ লগত আচাৰকণ হ'লে বেছি ভাল লাগে আৰু এতিয়াতো ছিজনেই আজি ব্ৰকলি ফ্ৰাই কৰিলোঁ আৰু মাংস অকণ বনালোঁ আৰু এয়া এইটো কি জলফাই চাটনি কেনেকৈ বনাইছা ৰেচিপিটো দিলোঁ এতিয়া ময়ো ভাত খাই লওঁ এইখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ ইয়াৰে অলপমান কাষৰ বাৰ ছোৱালীজনীয়ে দি দিলোঁ তাই বোলে খায় কোৱা মই ঢাকনা মাৰি থৈ দিম দুদিনৰ কাৰণে ভাত পানী খাই গ'ল ময়ো বাচন পানী ধুই বাচন ধুই আজৰি এতিয়া ভাবিছোঁ অকণমান তললৈ যাওঁ সৰু ল'ৰা ছোৱালীবিলাক খেলি আছে তো বৰ লাগি গৈছে অলপ মাইণ্ডটো ফ্ৰেছ হ'ব সেইকাৰণে মই তললৈ যাওঁ টুনু আৰু ইয়ৰিকামে এয়া দেখিছেনে কৰ্দৈ পাৰিলে আৰু বাহঁতৰ ঘৰত আমি আহি পেলাই চবেই খালোঁ মই যোনখিনি আচাৰ কৰিবৰ কাৰণে থৈছিলোঁ সেইখিনিও আনি পেলাই খায়েই দিলোঁ কাৰণ চবেই মিলিজুলি টেঙা খাই বহুত ভাল লাগে সেইকাৰণে এইবাৰ খোৱাই নাই আৰু বাহঁতকো লগ পালোঁ সেইকাৰণে বাহঁতৰ ঘৰতে আহি জলফাইখিনি খাই দিলোঁ এইবাৰ আচাৰ বনোৱা নহ'ল মই আকৌ নেক্সট বাৰ কিনি আনি আকৌ বনাম Dunia, sabi di sini pa yung dunia. Dunia. Hello, bolo, hello. Dunia ekdom pura biswat busy. और कलर टेटेली खाওঁছে তেনেকুৱা লাগিছে আমি সদায় সন্ধিয়া সাবান ব্ৰাছ এনেকৈ চামুচৰ লগাই পুৰা চুপি চুপি খাই থাকোঁ সৰুলৈকে তেতেলী চামুচ কিনিব পায় আমি খাওঁ পাস্তা আজি বনাম পাস্তা চানডে বিশাললৈ গৈছিলোঁ যে পাস্তা লৈ আহিছিলোঁ বাই ওৱান গেট ওৱান পাইছিলোঁ তাৰপিছত বহুত দিন খোৱা নাই আৰু মই যেতিয়াৰ পৰা শকত হ'লোঁ তেতিয়াৰ পৰা মই পাস্তা এৰি দিলোঁ তো আজি ভাবিছোঁ খাওঁ বহুত দিন হ'ল আৰু মই বনোৱা পাস্তা হাজবেণ্ডক খোৱাই পোৱা নাই তো সেইকাৰণে আজি মই বনাম আৰু এতিয়া মই দোকানৰ পৰা গৈ ডিম 4টা লৈ আহিলোঁ মই এইটো কাপৰ জোখত 4 কাপ পাস্তা লৈছোঁ আৰু কুকাৰত দি এটা চিটি মৰাই ল'ম ধুনীয়াকৈ কাটি ল'লোঁ দেখিছেনে এইটো চাইজত
তিনিটা পিঁয়াজ লৈছোঁ, তিনিটা ডিম লৈছোঁ, এটা বিলাহী লৈছোঁ, 7-8 ফুটা নহৰু লৈছোঁ আৰু টমেট' কেচাপ আৰু চেজৱান চাটনি। তেল অকণ দি পিঁয়াজখিনি ভালকৈ ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। তাতে মই জলকীয়াও দিছোঁ আৰু নহৰু পেষ্টখিনি দি দিছোঁ। কেঁচা ভাৱটো যোৱালৈকে ভাজি লৈ মই তাত ডিমখিনি দি দিছোঁ। ডিমখিনি দি লাহে লাহে ধুনীয়াকৈ এনেকৈ ভাজি আছোঁ। ভাজি পেলাই মই তাত বিলাহীটো দি দিছোঁ আৰু অকণমান নিমখ দিছোঁ আৰু ভালকৈ লৰাই ভাজি ল'ম। মোৰ ডিমখিনি ভাজি হৈ গ'ল। এতিয়া মই পাস্তাখিনি ঢালি পেলাই ভালকৈ লৰাই আছোঁ। টমেট' কেচাপটো অলপ ডাঠ হয়, তাতে অকণমান পানী মিলাই পেলাই দি দিছোঁ। তাৰপিছত মই আকৌ টমেট' কেচাপ দি দিম ওপৰত। এতিয়া টমেট' কেচাপ আৰু চেজৱান চাটনি দি ভালকৈ লৰাই ভাজি ল'ম। এয়া খাবৰ কাৰণে ৰেডি এগ পাস্তা। আজি মই প্ৰথম পাস্তা বনাই খাইছোঁ। খাবলৈ বহুত ধুনীয়া হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাবচোন, ইজি পাস্তা। তো আজিলৈ আহিছোঁ, এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ। আপুনি যদি আমাৰ চেনেলত নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব, কাষত থকা ন'টিফিকেশ্যন বেলটো টিপিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ, থেংক ইউ, বাই বাই।